ছাত্ৰ-ছাত্ৰীসকল অনলাইন লাৰ্ণিঙলৈ মই সবিতা বৰাই তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ এটি পাঠ। আজি আৰম্ভ কৰিবলৈ লৈছোঁ দেহৰ চলন, বডি মুভমেণ্টছ। এই পাঠটোত তোমালোকে নিজৰ মানে মানুহৰ কেনেধৰণৰ চলনবোৰ হয় দেহত সেইবিলাক শিকিবলৈ পাবা আৰু মানুহৰ দেহত কিহেনো চলনত সহায় কৰে সেইখিনি বস্তু শিকিবলৈ পাম। তাৰোপৰি অন্যান্য প্ৰাণীবোৰৰ মাজতো কেনেকুৱা ধৰণৰ চলন হয় সেইখিনি কথাও এই পাঠটোতে তোমালোকে শিকিবা। মই এই পাঠটো 3টা পাৰ্টত তোমালোকলৈ লৈ আহিম। আজি পাৰ্টটোত আমি শিকিম মানুহৰ দেহৰ চলনৰ বিষয়ে। ঠিক আছে, তেতিয়াহ'লে পলম নকৰি আমি আৰম্ভ কৰোঁ বোলাচোন আমাৰ পাঠটো। দেহৰ চলন। আমি প্ৰথমতে গম পাব লাগিব চলন কি বা মুভমেণ্টছ কি। সেইটো জানিবলৈ তোমালোকে এবাৰ মোক ভালদৰে পৰ্যবেক্ষণ কৰা। মই তোমালোকক কিবা এটা কৈ আছোঁ, মোৰ ওঁঠবোৰ লৰিছে, নহয় জানো? আকৌ মই তোমালোকক হাতেৰে কিছুমান অংগী ভংগী কৰি দেখাইছোঁ, তাৰমানে মোৰ হাতকেইখনৰ কিছুমান লৰচৰ তোমালোকে মন কৰিছা। মই এইদৰে বৰ্ডলৈ ঘূৰি চাইছোঁ, ঘূৰি চাওঁতে কি হৈছে, মোৰ ডিঙিটো এইফালে ঘূৰ খাই গৈছে, হয়নে? তাৰমানে কি হৈছে, এইবিলাকেই চলন। চলন মানে লৰচৰ, ঠাইৰ পৰিৱৰ্তন, এই গোটেইবোৰ চলনৰ ভিতৰতে পৰে। চলন মানে সাধাৰণভাৱে যদি ক'বলৈ যাওঁ লৰচৰ, হয়নে? তোমালোকেও এতিয়া এই মুহূৰ্তত এই যে ভিডিঅ'টো চাই আছা, চাই থাকোঁতে তোমালোকে হয়তো হাত ভৰি লৰচৰ নকৰিব পাৰা, শান্ত হৈ বহি আছা, নহয় জানো? তথাপিও তোমালোকৰ দেহত কিছুমান চলন হৈ আছে। কেনেকুৱা ধৰণৰ চলন হৈ আছে অনুভৱ কৰিবলৈ চেষ্টা কৰাচোন। তোমালোক ৰৈ আছা, একো কৰা নাই, জাষ্ট মোবাইলটো চাই আছা, তেতিয়াও তোমালোকে চকুবোৰ ব্লিংক কৰি আছা। চকুবোৰ আমি টিপিয়াই নাথাকোঁ জানো? আকৌ আমি উশাহ লৈ আছোঁ, উশাহ ল'লে কি হয়, বডিত কিছুমান মুভমেণ্টছ হয়, সেইখিনি তোমালোকে অনুভৱ কৰিবলৈ চেষ্টা কৰা। এইবিলাকেই চলন। অন্যান্য প্ৰাণীৰ ক্ষেত্ৰতো তোমালোকে নিশ্চয় মন কৰা যে আমি যিদৰে খোজকাঢ়ি ইঠাইৰ পৰা সিঠাইলৈ যাওঁ, সকলোবিলাক প্ৰাণীয়ে তেনেদৰে খোজকাঢ়ি নাযায়। এতিয়া গৰু ছাগলী এইবিলাকেতো খোজকাঢ়ি যায়, আমি দেখিছোঁ, নহয় জানো? কিন্তু সাপে কিদৰে যায় বাৰু? সাপেটো বগোৱা বাই যায়, হয়নে নহয়? এইদৰে সাপে বগোৱা বাই যায়। আকৌ ধৰা মাছে কেনেকৈ যায়? মাছে সাঁতুৰি যায়। তাৰমানে বিভিন্ন প্ৰাণীৰ চলনবোৰ বেলেগ বেলেগ। সেই অন্যান্য প্ৰাণীৰ চলনৰ বিষয়ে আমি আলোচনা কৰিম। সেই আলোচনা কৰাৰ আগেয়ে আমি আমাৰ মানৱ শৰীৰটোৰ, তাৰমানে আমাৰ শৰীৰটোৰ কেনেকুৱা ধৰণৰ চলন হয়, কিহে এই চলনত সহায় কৰে, সেইখিনি বস্তু আমি পঢ়ি লওঁ। মই তোমালোকক 2টামান ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই ভিডিঅ'টোত চোৱা, এইটো এটা য়োগাৰ ভিডিঅ'। ইয়াত য়োগা কৰি দেখুওৱা হৈছে। মন কৰাচোন, য়োগা কৰোঁতে দেহৰ ক'ত ক'ত চলন হৈছে। তোমালোকে নিশ্চয় বিদ্যালয়ত প্ৰাতঃসভাত হওক বা ঘৰতে হওক এক্সাৰচাইজ কৰিছা, য়োগা কৰা। তাত তোমালোকৰ দেহত কেনেকুৱা ধৰণৰ মুভমেণ্টছ, চলন তোমালোকে কৰা, সেইখিনি বস্তু মনত পেলাবলৈ যত্ন কৰা এই ভিডিঅ'টোৰ জৰিয়তে। আকৌ মই তোমালোকক এতিয়া এটা ডান্সৰ ভিডিঅ' দেখুৱাইছোঁ। এই ভিডিঅ'টোত শিল্পীগৰাকীয়ে নাচি আছে। নাচোঁতে তেওঁৰ দেহত কেনেকুৱা ধৰণৰ চলন হৈছে, কোনবোৰ ঠাইত একো চলন হোৱা নাই, তোমালোকে অলপ পৰ্যবেক্ষণ কৰা। আকৌ অন্য এটা ভিডিঅ' চোৱা। এই ভিডিঅ'টোত ক্ৰিকেট খেল খেলি আছে। ক্ৰিকেটাৰজনে বলটো থ্ৰ' কৰিছে। বলটো থ্ৰ' কৰোঁতে তেওঁ বাহুটো কিদৰে ঘূৰাইছে দেখিছানে? ভালদৰে মন কৰা, তেওঁ গোটেই বাহুটো এইদৰে বৃত্তাকাৰ গতিত ঘূৰাই দিছে, হয়নে? তোমালোকে যদি ক্ৰিকেট খেলিছা, এই এক্সপিৰিয়েঞ্চটো তোমালোকৰ নোহোৱা নহয়। এই ভিডিঅ'কেইটা চাই তোমালোকে অনুভৱ কৰিছানে বাৰু যে এই যে চলনত আমাক কিহে সহায় কৰে?
বা আমি চলন কৰোঁতে দেহৰ কোনবোৰ অংশত ভাঁজ লাগিছে বা কোনবোৰ অংশত একো চলন হোৱা নাই এইখিনি কৰিবলৈ আমাক কিহে সহায় কৰিছে এতিয়া চোৱা মই হাতখন এইদৰে কুচাইছোঁ হয়নে মই কি কৰিছোঁ মোৰ হাতখন এই কিলাকুটিতে ভাঁজ কৰি পেলাই এইদৰে বাহুলৈকে আনিছোঁ তোমালোকেও কৰি চোৱা তোমালোকে এতিয়া পাৰিবা নেকি যে মই হাতখনৰ তলফালে এনেকুৱা কৰিব পাৰিম নেকি নোৱাৰো তোমালোকেও নিশ্চয় নোৱাৰা হয় নে নহয় তাৰমানে এটা ইয়াৰ এটা নিৰ্দিষ্ট দিশত আমি এটো কৰিব পাৰিছোঁ ক'ত ভাঁজ কৰিছোঁ ইয়াতে ভাঁজ কৰিছোঁ হয়নে এইডাল কি বাৰু ভালৰে চুই চোৱাচোন চুই চালে টান টান লাগে হয়নে তোমালোকে নিজৰ গালৰ হনুবোৰ চুই চোৱাচোন ইয়াতো কিবা এটা টান টান আমাৰ অনুভৱ হৈছে হয়নে আকৌ থুতৰিত চুই চোৱা ইয়াতো আমাৰ টান টান কিবা এটা অনুভৱ হৈছে নাকত চুই চোৱা কপালত চুই চোৱা মূৰৰ ওপৰত চুই চোৱা হয়নে আমাৰ এই যে টান টান কিবা এটা অনুভৱ হৈছে কি বাৰু তোমালোকে হয়তো গমেই পাইছা এইবোৰ হ'ল আমাৰ হাড় হয়নে তাৰ মানে এইডাল এডাল হাড় দীঘলকে আৰু এইডাল এডাল হাড় হয়নে এই হাড় দুডালৰ মাজত ইয়াত আমি লৰচৰ কৰিছোঁ তাৰমানে এই হাড় দুডাল ইয়াতে জইন লাগিছে হয়নে এইটোক আমি কি কওঁ সন্ধি বুলি কওঁ এই জইনটোৰ বাবে আমি হাতটো এইদৰে মুভমেণ্ট কৰোঁতে আমাৰ সুবিধা হৈছে তাৰ মানে আমাৰ দেহত এই সন্ধিবিলাকে দেহৰ চলনত যথেষ্ট পৰিমাণে সহায় কৰে তেতিয়াহ'লে আমি কি কম পালোঁ সন্ধি হ'ল য'ত হাড়বোৰ জোৰা লাগে এতিয়া তোমালোকে চোৱা শৰীৰত বিভিন্ন ধৰণৰ সন্ধি থাকে হয়নে এই যে মই কিলাকুটিটো এইদৰে কৰিছোঁ ইয়াত এটা সন্ধি আছে আকৌ তোমালোকে ক্ৰিকেট বলটো দিলা এইদৰে ঘূৰালা তাৰমানে কি ইয়াত এটা সন্ধি আছে এই সন্ধিটো আৰু এই সন্ধিটোৰ মাজত কিবা পাৰ্থক্য আছে নে নাই বাৰু নিশ্চয় আছে এইটো আমি অকল এটা দিশত এই সন্ধিটোৱে আমাক কাম কৰাত সহায় কৰিছিলে কিন্তু এইটো সন্ধি আমাক গোটেই দিশতে চাৰিওফালে ঘূৰাবলৈ সহায় কৰিছে হয়নে গতিকে এই সন্ধিবোৰৰ বৈশিষ্ট্যলৈ লক্ষ্য কৰি তোমালোকৰ পাঠ্যপুথিত 4টা সন্ধি দিয়া আছে প্ৰথমটো হ'ল বল আৰু সকেট সন্ধি বল এণ্ড সকেট জইণ্ট কেন্দ্ৰীয় সন্ধি পাইভটেল জইণ্ট কবজা সন্ধি হিঞ্জ জইণ্ট আৰু এটা হ'ল অচল সন্ধি ফিক্স জইণ্ট আমি এটা এটাকৈ এইবিলাকৰ বিষয়ে আলোচনা কৰোঁ আহা প্ৰথম সন্ধিটো হ'ল আমাৰ বল আৰু সকেট সন্ধি তোমালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ বল আৰু সকেট সন্ধি কেনেকুৱানো হয় বল আৰু সকেট সন্ধিত তোমালোকে মন কৰিছা যে এডাল হাড়ৰ মূৰটো গোলাকাৰ থাকে ঘূৰণীয়া থাকে আৰু আনডাল হাড়ৰ মূৰটো বাতিটোৰ নিচিনা থাকে ধৰি লোৱা এইডাল মূৰ গোলাকাৰ মূৰটো থকা হাড়ডাল আৰু এইডাল বাতিটোৰ নিচিনা হাড়ডাল এই হাড়ডাল ইয়াত এইদৰে ফিট হৈ যায় আৰু এইডাল এনেকৈ মুভ কৰিব পাৰি মানে চাৰিওফালে ঘূৰাব পাৰি একো অসুবিধা নোহোৱাকৈ ইয়াত দেখুৱাই দিছোঁ মই তোমালোকে অলপ বস্তুটো ভালদৰে পৰ্যবেক্ষণ কৰিলে বুজিব পাৰিবা একো বৰ বিশেষ ডাঙৰ কনচেপ্ট নহয় তোমালোকে কৰিও চাব পাৰা এইদৰে যদি বাতি নিচিনা এটা লোৱা আৰু বল এটা বেলেগ চুঙা এটা নিচিনাৰ লগত সংলগ্ন কৰি পেলাই সেই বলটো যিদৰে আমি এইদৰে যদি ঘূৰাবলৈ চেষ্টা কৰোঁ চবফালে ঘূৰাব পাৰিম হয়নে এইদৰে এটা বল আৰু এটা সকেট হৈছে সেইকাৰণে এইটোৰ নাম হৈছে বল আৰু সকেট সন্ধি এই বল আৰু সকেট সন্ধিৰ বৈশিষ্ট্য হ'ল যে ই চাৰিওফালে ঘূৰাত চাৰিওফালে মুভমেণ্ট হোৱাত এই বল আৰু সকেট জইণ্টটোৱে আমাক সহায় কৰে বল আৰু সকেট সন্ধি তেতিয়াহ'লে তোমালোকে আমি হাত আৰু এই কান্ধৰ জইণ্টটোত দেখা পালোঁ হয়নে এতিয়া আহোঁ আমি কেন্দ্ৰীয় সন্ধিলৈ কেন্দ্ৰীয় সন্ধি পাইভটেল জইণ্ট কি আমাৰ শৰীৰত এটাই মাত্ৰ কেন্দ্ৰীয় সন্ধি আছে আমাৰ ডিঙি আৰু মূৰটো য'ত লগ লাগিছে য'ত জইণ্ট হৈছে সেই সন্ধিটোৱে হ'ল আমাৰ কেন্দ্ৰীয় সন্ধি এই সন্ধিটোৰ বৈশিষ্ট্যটো কি হ'ল আমি এই সন্ধিটোত আগা পিছা কৰিব পাৰোঁ আৰু
সোঁফালে বাওঁফালে হলাব পাৰোঁ তোমালোকে কৰি চোৱাচোন মোৰ লগে লগে আমি মূৰটো এইদৰে সোঁ হাতে বাওঁ হাতে অগা পিছা কৰিব পাৰোঁনে কিন্তু বল আৰু সকেট জইণ্টৰ দৰে আমি এইটো জইণ্টত তাৰমানে পাইভটেল জইণ্টত কেন্দ্ৰীয় সন্ধিত গোটেই মূৰটো আমি এইদৰে ঘূৰাই দিব নোৱাৰোঁ তাৰমানে আমাৰ মূৰটো ডিঙিটোতে ঘূৰাই এইফালে কৰি দিব নোৱাৰোঁ পাৰিবা জানো হয়নে এই দুটাৰ পাৰ্থক্যটো তোমালোকে ভালদৰে মন কৰিবা প্ৰায় একে যদিও ইয়াত মেইন পাৰ্থক্যটোৱে হ'ল হেতু ইয়াত কেইটামান নিৰ্দিষ্ট দিশত আমি মুভমেণ্ট কৰিব পাৰোঁ কিন্তু বল আৰু সকেট সন্ধিত আমি চাৰিওফালে মুভমেণ্টটো কৰিব পাৰোঁ এইফালেও কৰিব পাৰোঁ ফৰৱাৰ্ড আৰু বেকৱাৰ্ড দুইটা ফালে কৰিব পাৰোঁ এবাৰ আহোঁ আমি কব্জা সন্ধি হিঞ্জ জইণ্ট এইটো বুজিবলৈ তোমালোকে ঘৰৰ দৰ্জা এখন খোলা মেলা কৰি চাবা এইদৰে দৰ্জা খুলোতে মেলোতে কি হয় আমি এটা নিৰ্দিষ্ট দিশত টানো হয়নে দৰ্জাত যে লাগি থাকে কব্জাবোৰ মন কৰিছা নহয় তাৰে পৰাই কব্জা শব্দটো লোৱা হৈছে এই কব্জা সন্ধিটো আমি আমাৰ শৰীৰত ক'ত দেখা পাওঁ এই কিলাকুটিৰ যে জইণ্টটো এইটো আমাৰ কব্জা সন্ধিৰ উদাহৰণ আকৌ ভৰিৰ আঁঠুত যিটো আমাৰ জইণ্ট আছে সেইটো আমাৰ কব্জা সন্ধিতে পৰে ইয়াৰ বৈশিষ্ট্যটো হ'ল ইয়াৰ নিৰ্দিষ্ট দিশতহে আমাক চলনত সহায় কৰে এবাৰ আহোঁ আমি অচল সন্ধিলৈ অচল সন্ধিত কি হয় অচল সন্ধি ফিক্সড জইণ্ট নামটোতে আমি কিবা নহয় কিবা এটা বুজি পাইছোঁ নহয় জানো অচল তাৰমানে সন্ধিটো আছে কিন্তু সেই সন্ধিটোৱে সেই জইণ্টটোৱে আমাক চলনত সহায় নকৰে বা তাত কোনো ধৰণৰ চলন নহয় আমাৰ শৰীৰত তেনেকুৱা জইণ্ট ক'ত আছে বাৰু এতিয়া চোৱা তোমালোকে মোৰ লগতে এটা প্ৰেক্টিকেল কৰি চাবলৈ যত্ন কৰাচোন মই কৰাৰ দৰে কৰিবলৈ যত্ন কৰা মই এইদৰে কৰোঁতে তোমালোকে কি মন কৰিলা বাৰু তোমালোকে মন কৰিলা চাগে মোৰ অকল নিম্ন হনুটোহে লৰচৰ হৈছে লোৱাৰ জটোহে উঠা নমা কৰিলে কিন্তু মোৰ আপাৰ জটো ঊৰ্ধ্ব হনুটো ফিক্স হৈ থাকিলে হয়নে যদিও ইয়াত জইণ্ট আছে কিন্তু এইটো ফিক্স হৈ আছে হয়নে সেই এইটোৱে হ'ল আমাৰ ফিক্স জইণ্ট অচল সন্ধি আছে কিন্তু একো চলন হোৱা নাই তেনেকুৱা আৰু অচল সন্ধি আমাৰ শৰীৰত ক'ত আছে বাৰু তোমালোকে ভাবিবলৈ চেষ্টা কৰাচোন আমাৰ জইণ্ট আছে কিন্তু আমাৰ তাত একো মুভমেণ্ট নহয় তোমালোকৰ হাতখন চোৱাচোন হাতত ইয়াত এই অংশটোত জইণ্ট আছে কিন্তু তাত একো ধৰণৰ মুভমেণ্ট নহয় এইডোখৰতহে মুভমেণ্টটো হয় এইডোখৰৰ পৰা কিন্তু এই মাজৰ যিটো অংশ আমি হাতখন যদি ঘূৰাওঁ এইভাগে আমি এইটো গাঁঠিত ঘূৰাব পাৰোঁ কিন্তু আমাৰ এইডোখৰত এই পৰ্চনটোত আমাৰ কোনো ধৰণৰ মুভমেণ্ট নহয় ঠিক আছে আশা কৰিছোঁ তোমালোকে এইখিনিলৈকে ভালদৰে বুজি পালা আজিৰ পাঠটোত আমি তেতিয়াহ'লে কি আলোচনা কৰিলোঁ আমি আলোচনা কৰিলোঁ চলন কি মানৱ দেহত চলনত আমাক কিহে সহায় কৰে মানৱ দেহৰ চলনত সহায় কৰা সন্ধি কি সন্ধি কিহেৰে গঠন হয় আৰু বিভিন্ন প্ৰকাৰৰ সন্ধিবিলাকৰ বৈশিষ্ট্যবোৰ আমি আলোচনা কৰিলোঁ মই আকৌ আহিম ইয়াৰ পৰৱৰ্তী অংশসমূহ লৈ তোমালোকৰ মাজলৈ টিল দেন কিপ ৰিভাইজিং